8 সিটাৰ হয়, কমাৰ্চিয়েল ৰেজিষ্টাৰ্ড আছে। দাম আহিব এইখনৰ 3,50,000। 17 পেট্ৰলে হয়, টপ মডেলে হয়। দাম আছে এইখনৰ আপোনাৰ 3 লাখ টকা। এছ ক্ৰছ হয়, মাৰুতি এছ ক্ৰছ ডিজেলৰ আহে 1.6 খন এইখন টপ মডেল। দাম আছে এইখনৰ আপোনাৰ 3,30,000। এন্ডুভাৰ এইটো আপোনাৰ 2010 গাড়ী হয়, টেক্স আপোনাৰ 2029 লৈ আছে। দাম আহিব এইখন 3.5 লাখ টকা। একদম গাড়ী নতুনৰ দৰে। 3,50,000 ফাইনেন্স হ'ব নেকি? ফাইনেন্স নহ'ব, কেছত গাড়ী বহুত ধুনীয়া, কেছত ল'ব লাগিব। হয়, এইটো আপোনাৰ হেৰি হয় 2021 গাড়ী হয়, এইখনৰ দাম 5.5 লাখ টকাই আছে। ওল্ড মডেল গাড়ী হয়, কিন্তু তথাপিও মাৰ্কেটত বহুত ডিমাণ্ড। আপোনাৰ ইয়াতে এচি পাৱাৰ উইণ্ডো 4 হুইল ড্ৰাইভ গোটেইখিনি আছে। আৰু দাম আছে এইখনৰ 1,60,000 টকা। 1,60,000 অকল 1,60,000 টকা। ভালকৈ দেখাই দিয়ক, বহুত ধুনীয়া আছে। মই পঞ্চায়তৰ পৰা দেখা দিছো 1,60,000 টকাত স্কৰপিঅ ফাইনেন্সটো নহ'ব ন? নমস্কাৰ, মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আপোনালোকে যদি ভাবি আছে ছেকেণ্ড হেণ্ড কণ্ডিশ্যনত এখন ভাল গাড়ী লাগে আৰু কম দামত লাগে, কম ডাউন পেমেণ্ট লাগে, গাড়ীবিলাক এবাৰ ষ্টকবিলাক দেখাই দিয়ক। ইপিনে আহক, আগৰ পিনে আহক। একদম মানে মিনিমাম কি বুলি ক'ম আৰু 1-1.5 লাখ টকাৰ পৰা ইয়াতে গাড়ী পাই যাব। গাড়ী ষ্টকবিলাক দেখাই দিয়ক। যেনেকুৱা ধৰণৰ গাড়ী লাগে, আপোনাক মাৰুতিৰ গাড়ী লাগে, মহিন্দ্ৰাৰ গাড়ী লাগে, টাটাৰ গাড়ী লাগে, সকলো ধৰণৰ গাড়ী ইয়াতে আপোনালোকে পাই যাব। মই ডিলাৰটোৰ নামটো এবাৰ কৈ দিছো, KB অটো এজেঞ্চি, আৰু এড্ৰেছটো এবাৰ কৈ দিম। আপোনালোকে যদি জালুকবাৰী পিনৰ পৰা আহে, ঠিক এয়াৰপোৰ্ট VIP ফ্লাইঅভাৰখন পাৰ হৈয়ে 500 মিটাৰ আগত লেফ্ট চাইডে পাই যাব। মিৰ্জাৰ পিনৰ পৰা আহে তেতিয়াহ'লে আপোনালোকে ঠিক এয়াৰপোৰ্ট পোৱাৰ 500 মিটাৰ আগতে ৰাইট চাইডত পাই যাব ডিলাৰটো। আৰু যেনেকেই বিচাৰে আপুনি গাড়ী। আৰু ইফালে দেখক, আপোনালোকে যদি ডাষ্টাৰ ল'ম বুলি ভাবিছে, ডাষ্টাৰো আপোনাৰ 2-2.5 লাখৰ পৰা আপোনালোকে ইয়াত পাই যাব। আৰু ইয়াৰ যিবিলাক দাম আছে এইবিলাক ফিক্স হয়, কোনো বাৰ্গেনিং নহয়। ঠিক আছে, বলক এতিয়া আমি আৰম্ভ কৰোঁ। এখন নহয়, এখন, ডিজেল আমাৰ 7খন আছে, ইয়াতে 3খন আছে ভিতৰত, আৰু বাকী বেলেগ পাৰ্কিঙত আছে। আপোনাৰ এইটো আছে 18ৰ, এইটো ডিজেলত আহিব, দাম আছে 3 লাখ টকা। এইটো মডেলৰে আৰু বেলেগ আছে পেট্ৰলতো, এইটোৰ দাম আছে আপোনাৰ 2017 চনত 3 লাখ টকাই আহিব, একে দাম। আৰু আপোনাৰ এইটো হ'ল 2016ৰ VXI গাড়ী হয়, আৰু দাম আছে এইখনত 2,90,000 টকা। 2,90,000 টকা। নেক্সট আৰু এখন আছে, এইটো হ'ল 2021 চনৰ, এইটো পেট্ৰলত আহিব, আৰু দাম আছে এইখন 3,50,000 টকা। 3,50,000, আৰু ওচৰখন আছে 2,40,000। 2,20,000 ডাষ্টাৰ। 2,40,000 হয়, আৰু ডাউন পেমেণ্ট আপোনাৰ 20ৰ পৰা 40,000 ডাউন পেমেণ্ট দিলে ওলাই যাব। 20,000 টকা ডাউন পেমেণ্ট, 2,20,000 কিমান ক'লে? এখন 2 লাখ, AS01 খন হ'ল আপোনাৰ 2,20,000, AS06 খন হ'ল 2,40,000। ব্লেক কালাৰ চুইফ্ট VDI হয়, দাম আছে আপোনাৰ 1,60,000 এইখনৰ। 1,60,000 টকা। 2013 চনৰ হয়। ডিজেল নে পেট্ৰল? ডিজেল। ডিজেলত আছে গাড়ী, খুব ধুনীয়া মাৰুতিৰ গাড়ী। হ'ব, কেছে ল'ব লাগিব। এইটো আপোনালোকে গোটেই অসম ঘূৰিলেও নাপাব। আৰু KB অটোৰ কথা এইখনো আপোনাৰ দাম 2 লাখ টকা আছে। ৰিফাইনেন্স কৰিলে 40-50,000 দিলে এইখন গাড়ী ওলাই দিব পাৰে। এখন ৰেডিগো 2021ৰ হয়, আৰু দাম আছে এইখন 2,20,000। গাড়ী নিউ চেপ হয়, DRL থকা, গাড়ী ধুনীয়া আছে। এনে ফাইনেন্স হ'ব না? ফাইনেন্স হৈ যাব, 40,000 মান টকা ডাউন পেমেণ্ট দিলে এইটো গাড়ী 40-50,000 টকা দিলে বাকীখিনি ফাইনেন্স কৰি ল'ব পাৰিব। নেক্সট কি দেখাব? এইটো নিউ চেপত হয়, আমাৰ ফ্ৰণ্টৰ পৰা দেখাই দিব। মই ফ্ৰণ্ট চাইডৰ পৰা এবাৰ দেখাই দিছো। গাড়ীখনো খুব ধুনীয়া হৈ আছে। আচ্ছা, নেক্সট কি দেখাব? আৰু আমি কমাৰ্চিয়েল দেখাওঁ, এক্সেণ্ট। এইটো 2019 লাষ্টৰ হয়, পেট্ৰল হয়, 3 ষ্টেট পাৰ্মিট আছে। দাম আছে এইখন 3,50,000, পেট্ৰল ইঞ্জিন। 3,50,000 ফাইনেন্স হ'ব। 50,000 মান ডাউন পেমেণ্ট দিলে এইটো গাড়ী ওলাই দিব চেষ্টা কৰিব পাৰে। নেক্সট আছে এখন ৰেডিগো প্লাছ। প্লাছ আপোনাৰ 7 সিটাৰ গাড়ী হয়, পেট্ৰলৰ দাম আছে এইখন 1,70,000 টকা। 1,70,000 ডাউন পেমেণ্ট 30-40,000 দিলে এইটো গাড়ী ওলাই যাব। এইটো হ'ল ডটছন গো, 2018ৰ হয়, দাম আছে আপোনাৰ 1,80,000, ডাউন পেমেণ্ট 30,000 মান টকা দিলে এইটো গাড়ী ওলাই যাব। নেক্সট আছে এখন চুইফ্ট, 2019ৰ হয়, দাম আছে এইখনৰ 4,30,000, এইখনত 60,000 মান ডাউন পেমেণ্ট দিলে ওলাই যাব এইখনৰ। আচ্ছা, নেক্সট আছে আৰু এখন আপোনাৰ চুইফ্ট। এইখন চুইফ্ট আপোনাৰ 2015 চনৰ হয়, ডিজেল হয়, দাম আছে এইখনৰ আপোনাৰ 2,50,000। ৰিফাইনেন্স কৰিলে 50,000 দিলে হ'ল, বাকী ফাইনেন্স হৈ যাব। নেক্সট আছে আপোনাৰ RXT মডেল, 2018 লাষ্টৰ হয়, টপ মডেলখন একেবাৰে, দাম আছে এইখনৰ 2 লাখ টকা। ৰিফাইনেন্স কৰিলে 50,000 মান টকা দিলে হ'ল, ওলাই যাব এইখনৰ। নেক্সট আৰু এখন আছে আপোনাৰ, এইখন হ'ল 2020 নে 21 কিবা, এইটো আপোনাৰ গুৱাহাটী নম্বৰ পাই যাব, একেবাৰে টপ মডেল, 4টা পাৱাৰ উইণ্ডো, আৰু দাম আছে এইখনৰ আপোনাৰ 2,50,000। 2,50,000 টকা। নেক্সট আছে এখন ৱাগনাৰ, হোৱাইট কালাৰ, 2016ৰ হয়, হোৱাইট কালাৰখন, আৰু দাম আছে এইখনৰ আপোনাৰ 2,35,000 টকা। 2,35,000। তাৰে ওচৰতে আৰু এখন আছে চিলভাৰ কালাৰ, এইখন অট'মেটিকত আহিব, 2017ৰ, এইখনৰ দাম আছে 2,50,000 টকা। নেক্সট আছে এইটো হণ্ডা চিটি পেট্ৰল ইঞ্জিনৰ আহিব, আৰু দাম আছে এইখনত 3,60,000 টকা।
আৰু ৰিফাইনেন্স কৰিলে 60,000 80,000 মান টকা দিলে এইটো গাড়ী ওলাই যাব। নেক্সট কি দেখাব এইটো ইয়ন হ'ল আপোনাৰ 2014 দাম আছে আপোনাৰ 1,40,000 আৰু ৰিফাইনেন্স কৰিলে 40,000 দিলে হ'ল বাকী ওলাই যাব এইখন। মাৰুতি ষ্টাৰ আৰু 2029 চনৰ টেক্স পেড আছে, দাম আছে এইখনৰ 1,10,000 টকা। কমাৰ্চিয়েল ডিজাৰ, এইটো 2019 হয়, ডিজেলৰ আছে এইখন। আৰু দাম আছে এইখনৰ আপোনাৰ 4 লাখ টকা আৰু ইয়াতে ট্ৰান্সফাৰ ইঞ্চুৰেঞ্চ চব ইনক্লুড থাকিব। নেক্সট ইকো স্পৰ্টছ আপোনাৰ 2013 চনৰ হয়, পেট্ৰল হয়, একেবাৰে টপ মডেল 265 2,65,000। কুইড আপোনাৰ 2017 হয়, গাড়ীখনত আপোনাৰ 360 কেমেৰা 360 কেমেৰা যে আজিকালি আহে, মোটামুটি 1 লাখ টকাৰ এক্সেসৰিজ লাগি আছে, বেষ্টিভ চেষ্টিভ এইবিলাক চব আছে। গাড়ীখনৰ দাম আছে আপোনাৰ 2,20,000 আহিব এইখন। 2,20,000 টকা। মই ডাঙৰ গাড়ীখনৰ ভিতৰতে Android এবাৰ দেখাইছো, খুব ধুনীয়া কণ্ডিশ্যনত আছে। যদি ফাইনেন্সত ল'ব বিচাৰে তেতিয়াহ'লে আপুনি ফাইনেন্স কৰি গাড়ীখন ল'ব পাৰিব। UV100 হয়, পেট্ৰল ইঞ্জিন হয়, 2016 হয়, দাম আছে এইখনৰ আপোনাৰ 2,20,000। এইটো 2021 চনৰ ভেনু হয়, পেট্ৰল হয়, আৰু দাম আছে এইখনৰ আপোনাৰ 5,30,000 পেট্ৰল ইঞ্জিন। ইনোভা ক্ৰিষ্টা আছে, এইটো 2017 লাষ্টৰ হয়, টপ মডেল, কেপ্টেইন চিট আছে, এইটো ভি মডেল বুলি কয়, এইটো এলয় চেলয় গোটেই আছে, দাম আছে এইখনৰ 11,50,000 টকা। এইটো চুইফট পেট্ৰল ইঞ্জিন হয়, জেডএক্সআই মডেল, এলয় চেলয় গোটেই আহে, পুছ বটন ষ্টাৰ্ট, এইটো হয় 2014 চনৰ গাড়ী, দাম আছে এইখন 2,80,000। ফাইনেন্স হ'ব নে? ফাইনেন্স হ'ব, ৰিফাইনেন্স কৰিলে 80,000 মান ডাউন পেমেণ্ট দিব লাগিব, ৰিফাইনেন্স হৈ যাব। নেক্সট 2031 চলৈ 2031 চনৰ টেক্স পাব, 80% পাউণ্ডৰ চব আছে, আৰু গাড়ীখনৰ দাম আছে 2,20,000। 2,20,000 2,20,000 টকাত বলৰো। হয় হয়, এয়া চাওক, 4টা এল'হুইল পাই যাব। ফাইনেন্স হ'ব নে? নহয় এইটো কেছ। ফাইনেন্স নহ'ব, কেছত ল'ব। এইটো আপোনাৰ ইয়াতে ছানৰুফ থাকিব, গাড়ীখন খুব ধুনীয়া আছে, দাম আছে এইখনৰ 7,80,000। 2017 হয়, নাম্বাৰ গুৱাহাটী নম্বৰ পাই যাব, আৰু জেডএলএক্স হয়, দাম হ'ল আপোনাৰ এইখনৰ 5 লাখ টকা। BS1 ইয়ন 2015 হয়, আৰু AC ফাৰ্ষ্ট পাৱাৰ ইণ্ড মডেল পাব, আৰু দাম আছে এইখনৰ আপোনাৰ 1,50,000। গ্ৰেনাইটেড, ইয়াতে এলয় চেলয় গোটেই লাগি আছে, আৰু দাম আছে এইখনৰ আপোনাৰ 3,10,000 টকা। আপোনাৰ 22 চনৰ হয়, দাম আছে এইখনৰ আপোনাৰ 5,50,000 টকা। আপোনাৰ এইটো দাম আছে আপোনাৰ 4,80,000 টকা। 2022 গাড়ী হয়, আৰু পেট্ৰল ইঞ্জিন, খুব ধুনীয়া আছে গাড়ী। নেক্সট আছে এখন নেক্সন, এইটো ডিজেলৰ হয়, নেক্সন পুছ বটন ষ্টাৰ্ট, একেবাৰে টপ মডেল, নাম্বাৰ AR আছে, কিন্তু এইটো গুৱাহাটী নম্বৰ কৰিব দিয়া আছে। এইখনৰ দাম আহিব আপোনাৰ 5 লাখ টকা। 5 লাখ টকা। নেক্সট আৰু 2000 আপোনাৰ 19 হয়, এইটো ফাৰ্ষ্ট ওনাৰ হয়, দাম আছে এইখনৰ 3 লাখ টকা। 3 লাখ ৰিফাইনেন্স কৰিলে 50,000 মান টকা দিলে হ'ল, ওলাই যাব। ফাৰ্ষ্ট ওনাৰ গাড়ী খুব ধুনীয়া হৈছে। ফাইনেন্সত ল'লেও আপুনি মিনিমাম কিবা এটা ডাউন পেমেণ্ট দিলেও ল'ব পাৰিব। আৰু দাদা আগৰ ভিডিঅ'টো কৈছে যে যদি চিভিল প্ৰফাইল ভাল থাকে তেতিয়াহ'লে জিৰ' ডাউন পেমেণ্টটো নিব পাৰিব। নেক্সট আছে 2015 হয়, ডিজেলৰ আহিব, এইখন দাম আছে 2 লাখ টকা, ডাউন পেমেণ্ট